কিয় সন্তান জন্ম দিয়া নাছিল জুবিন গৰিমাই? আচল কাৰণ জানিলে চকু পানী উলিয়াবলৈ বাধ্য হ'ব। মানৱ দৰদী ভগৱানৰ ৰূপ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ মহানুভৱতা সম্পৰ্কে সকলোৱে জ্ঞাত। তেওঁ দুখীয়াৰ কষ্ট সহ্য কৰিব পৰা নাছিল। অসমৰ কলা সংস্কৃতিৰ ভঁৰাল আৰু চহকী হওক, অসমীয়া চিনেমা এটা নতুন দিশ পাওক, এক সোণৰ অসম গঠিত হওক, এয়া আছিল তেওঁৰ আশা। তেওঁ গৰিমা গাৰ্গক ভাল পাই বিয়া পাতিছিল আৰু গোটেই জীৱন ভাল পাই গৈছিল। কিন্তু এটি ইণ্টাৰভিউত তেওঁ সোধা হৈছিল, আপুনি বিয়া পতা বহুদিন হ'ল, কিন্তু আপোনাৰ বংশ আগবঢ়া নাই, আপোনাৰ ল'ৰা ছোৱালী কিয় নাই? তেতিয়া উত্তৰত তেওঁ কৈছিল, কোনে কৈছে মোৰ সন্তান নাই? গোটেই অসম জুৰিয়ে মোৰ ল'ৰা ছোৱালী আছে। জুবিন গাৰ্গে অনাথ শিশুসকলক তুলি লৈছিল, দিছিল নতুন জীৱন, দিছিল পিতৃ মাতৃৰ নাম। সঁচাকৈয়ে এনেকুৱা চিন্তা ভাৱনাৰ মানুহ দ্বিতীয়জন ওলাবনে নাই সন্দেহ হয়। পিছে খবৰটো জানি কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।